आसुनि आफादगिरि दीपांकर कुमार नाथआ साबेन रायनि लोमजानानै थानाय गाज्रि देहानि हालोदखौ सुलाद लाफैदों। क'क्राझार जिल्लानि सिङाव थानाय सालाकाटि बेनाबारि गामिनि थागिबि मोनसे समनि दुलाराय आसाम फरायसा आफाद गुसुङै आसुनि गोख्रों दैदेनगिरि अर्गेनाइजिं सेक्रेटारि बिबान रुजुना खामानि मावबोनाय साबेन रायनि देहाया आथिखालाव गोब्राब बेरामाव गोग्लैना थैनाय थांनायजों जुजिगासिनो दं। गोबाव समनिफ्रायनो थैनाय आरो थांनायजों जुजिनाय जिउ खुंबोनाय आसुनि बारग' अर्गेनाइजिं सेक्रेटारि साबेन रायनि गाज्रि देहानि हालोदखौ आसुनि आफादगिरि दीपांकर कुमार नाथआ सालाकाटियाव फैनानै सुलाद लाफैयो आरो बिथांनि गाज्रि देहाया थाबैनो गाहाम जाथों होननानै इसोरनाव आरज गाबो आरो कर'ना भाइरासनि थासारिया गाहाम जाब्लानो साबेन रायखौ गोजौ फाहामथायनि थाखाय आसुआ राहा लागोन होननानै बुङो। আমাৰ প্ৰাক্তন সতীৰ্থ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাংগঠনিক সম্পাদক সাবেন ৰয় কোকৰাঝাৰৰ পৰা সদৌ অসম ছাত্ৰ সন্থালৈ প্ৰতিনিধিত্ব কৰিছিল আৰু সেই সময়ত কোকৰাঝাৰত সদৌ অসম ছাত্ৰ সন্থাৰ সংগঠন বিভিন্ন ধৰণৰ প্ৰতিকূল কথাকো নেওচি তেখেতে সাংগঠনিক কাম কাজত জড়িত হৈছিল। যোৱা কিছুদিন ধৰি তেখেতে শাৰীৰিকভাৱে অসুস্থ হৈ আছে আৰু আমি সদৌ অসম ছাত্ৰ সন্থাৰ এগৰাকী সতীৰ্থ প্ৰাক্তন এগৰাকী সতীৰ্থ হিচাপে আমাৰ এটা দায়িত্ব যে আমি সতীৰ্থগৰাকীৰ এই যিহেতু এটা ৰোগত আক্ৰান্ত হৈ পেলাই তেখেতে ঘৰতে আছে, গতিকে তেখেতৰ খবৰ ল'বৰ কাৰণে আচলতে আমি গুৱাহাটীৰ পৰা আহিলোঁ আৰু সাবেন ৰয়ৰ স্বাস্থ্যৰ উন্নতিৰ কথা আমি কামনা কৰিছোঁ আৰু এইকেইদিন যিহেতু সমগ্ৰ পৃথিৱীতে কোভিড-19 কৰোনাৰ জৰিয়তে মানুহ শংকিত হৈছে, গতিকে তেখেতে এইকেইদিন হয়তো যিহেতু এটা চিকিৎসা চলি আছে, সেই চিকিৎসা তেখেতে যি চিকিৎসা কৰি আছে সেইদৰে চিকিৎসা কৰি থাকিব। ইয়াৰ পিছত আমি আৰু ভালকৈ তেখেতৰ চিকিৎসাৰ ব্যৱস্থা কৰিবৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাই আমি চেষ্টা কৰিম আৰু সেই কথাটো ইতিমধ্যে তেখেতৰ লগত আমি আলোচনা কৰিছোঁ আৰু সাবেন ৰয়ে কোকৰাঝাৰৰ পৰা গৈ পেলাই সদৌ অসম ছাত্ৰ সন্থাত সাংগঠনিক সম্পাদক আছিল। গতিকে তেখেতে এই অঞ্চলৰ জনসাধাৰণৰ যি মতাদৰ্শ তেওঁ সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াত এই অঞ্চলৰ সমস্যা তেওঁ উত্থাপন কৰিছিল। গতিকে তেখেতে আৰোগ্য লাভ কৰাটো আমাৰ প্ৰত্যেকৰে কাম্য আৰু সদৌ অসম ছাত্ৰ সন্থা সংগঠনটিত এইদৰে গাঁৱে ভূঞে সিঁচৰিত হৈ থকা ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলৰ সুস্বাস্থ্যই সমাজখনত প্ৰভাৱ পেলাব পাৰে আৰু সেইকাৰণে তেখেতৰ স্বাস্থ্যৰ শুভ আমি কামনা কৰিলোঁ, সুস্বাস্থ্য কামনা কৰিলোঁ আৰু মই জানো যে তেখেতৰ মনোবল আছে, ভগৱানে তেওঁক শক্তি দিব, তেওঁ ভাল হৈ আহিব আৰু এতিয়া তেওঁ যথেষ্ট আজি গম পাইছোঁ যে সুস্থতাৰ ফালে আগবাঢ়ি আছে। গতিকে অলপ তেওঁ যিখিনি চিকিৎসা কৰি আছে সেইখিনি আগবাঢ়ি যোৱাৰ পিছতে আমি অলপ পৰিৱেশটো ঠিক হ'লে আমি তেখেতক আৰু উন্নত চিকিৎসাৰ কাৰণে আমি ব্যৱস্থা কৰিম। खौरांगिरिनि सिगाङाव आसुनि आफादगिरि दीपांकर कुमार नाथआ बुंबावोदि तिनिसुकिया जिल्लानि बागजानाव सोमजिनाय गिख्रंथाव जाथायाव सानै सुबुंफोरा खास्रि बिस्रि जिउ खोमानांबाय आरो 2000निबो गोबांसिन ओनसोलनि सुबुंफोरा हा हु धोन सम्पति खहा जानांबाय। बेनि दायखौ अवेलनि गोजौ थाखोनि बिबानगिरि आरो आसाम सरकारा रुजुना लानांगोन होननानै बुंबावो। लोगोसे हा हु धोन सम्पति खहा जानायखौ सरकारा सुफुंना होनांगौ होननानै दाबि दैखांदों। अवेल কৰ্তৃপক্ষ আৰু অসম চৰকাৰৰ অমনোযোগিতাৰ কাৰণে সময়োচিত ব্যৱস্থা গ্ৰহণ নকৰাৰ কাৰণে ভয়াৱহ ৰূপ ল'লে। প্ৰথম অৱস্থাত যেতিয়া গেছ নিৰ্গমন হৈছিল সেই সময়তে সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি
স্পষ্টকৈ আহ্বান জনাইছিলোঁ যে ভাৰত নহয় পৃথিৱীৰ য'তেই বিশেষজ্ঞ আছে এই গেছ নিৰ্গত হৈ থকা অৱস্থাতে ইয়াক এটা সুব্যৱস্থা কৰিব লাগে আৰু মানুহখিনিক যাতে শংকামুক্ত কৰিব পাৰি তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। সেই দাবী আমি জনাই আহিছিলোঁ, কিন্তু সেই সময়ত অইল ইণ্ডিয়া কৰ্তৃপক্ষ আৰু অসম চৰকাৰৰ ফালৰ পৰাও আমি বিশেষ উদ্যোগ লোৱা দেখা নাপালোঁ। 15 দিন 20 দিন পাৰ হৈ যোৱাৰ পিছত তেওঁলোকে প্ৰচেষ্টা হাতত লৈছে আৰু সেইমতে তেওঁলোকে কামখিনি আগবঢ়াব চেষ্টা কৰিছে। ইতিমধ্যে অগ্নি চাৰিওফালে বিয়পি পৰিল, যাৰ ফলত দুগৰাকী ব্যক্তি ইতিমধ্যে মৃত্যুমুখত পৰিছে আৰু প্ৰায় 2000 পৰিয়ালৰ ব্যক্তিয়ে ইতিমধ্যে বিভিন্ন আশ্ৰয় শিবিৰ। এতিয়া প্ৰথম কথা হ'ল আজি কেন্দ্ৰীয় মন্ত্ৰী সেই অঞ্চললৈ আহিছে। আমাৰ কথা হ'ল যে মন্ত্ৰীগৰাকীয়ে এনে আহি ছাৰ্ভে কৰি লাভ নাই। প্ৰয়োজনীয় পদক্ষেপ প্ৰথম অৱস্থাই লোৱাহেঁতেন এই অৱস্থা নহ'লহেঁতেন। আৰু সেই কথাটো ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি প্ৰথমৰ পৰাই কৈ আছোঁ। গতিকে যিসকল ক্ষতিগ্ৰস্ত ব্যক্তি তেওঁলোকক পৰ্যাপ্ত সহায় কৰিব লাগে, তেওঁলোকৰ যি ক্ষতি হ'ল সেই ক্ষতিপূৰণ দিব লাগে আৰু মৃতককে ধৰি মৃতকৰ পৰিয়ালক সংস্থাপিত কৰিব লাগে, তেওঁলোকৰ পৰিয়ালৰ দায়িত্ব ল'ব লাগে আৰু সেই অঞ্চলৰ যিসমূহ মানুহ ইতিমধ্যে উচন গ'ল বা জীৱ জন্তু চৰাই চিৰিকটিকে ধৰি যিবোৰ অনিষ্ট হ'ল সেইবোৰৰ ক্ষেত্ৰত কি উদ্যোগ ল'ব সেই কথাটো নিশ্চিত কৰিব লাগে। কাৰণ প্ৰাকৃতিকভাৱে ভাৰসাম্যহীন এটা অঞ্চললৈ পৰিৱৰ্তিত হ'বলৈ গৈ আছে। দিনে নিশাই দপদপকৈ জুই জ্বলি আছে। গতিকে এই অৱস্থাত কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰৰ লগত লগ লাগি পেলাই এটা পৰিকল্পনা যুগুত কৰক, যাৰ ফলত প্ৰাকৃতিক ভাৰসাম্য যিটো নোহোৱা এটা অৱস্থালৈ যাব সেই অৱস্থাটোৰ কেনেকৈ উন্নয়ন কৰিব বা উন্নতি কৰিব সেই কথাটোহে চিন্তা কৰাটো উচিত। নহ'লে বহুদিনলৈ তাৰ প্ৰভাৱ সেই এণ্টায়াৰ অঞ্চলটোত চলি থাকিব। গতিকে আমি ভাবোঁ যে জুই হয়তো এদিন নিৰ্বাপিত হোৱা জুই হয়তো এদিন নুমাই যাব, কিন্তু আমি ভাবোঁ যে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাৰ স্বাৰ্থত, কাৰণ বহু জীৱ জন্তু তাত ঢুকাইছে, মৰিছে, বহুত মানুহৰ গালৈ বেমাৰ সিঁচৰিত হ'ব। এই কথাবোৰ আচলতে কেন্দ্ৰীয় চৰকাৰে এটা প্ৰজেক্ট হিচাপে লৈ পেলাই আগবঢ়াটো উচিত। দাঁতিকাষৰীয়া অঞ্চলৰ প্ৰায় 2000 পৰিয়ালৰ নিৰাপত্তা নিশ্চিত কৰাটো উচিত আৰু ভৱিষ্যতে অইল ইণ্ডিয়া কৰ্তৃপক্ষই এই যিবোৰ বিষয়, যিবোৰ চাইণ্টিফিক কথা 100% সম্পূৰ্ণ কৰাৰ পিছতহে তেল খননৰ প্ৰক্ৰিয়ালৈ যাব লাগে, সেই চাইণ্টিফিক কথা বতৰাবোৰ সঁচা অৰ্থতে পৰীক্ষা নিৰীক্ষা কৰিহে এনেকুৱা অইল এক্সপ্ৰেশ্যনৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাটো। मख'बावनाय जायोदि आथिखालाव जाफ्लेबाय थानाय थासारि आरो थांनाय बावैसो सान सिगां गुवाहाटी नोगोरमायाव सासे सुबुंखौ खास्रि बिस्रि जिउ फोजोबस्रांनाय दायनिगिरिखौ गोख्रै हमनांगौनि दाबि दैखांदों आसुनि आफादगिरि दीपंकर कुमार नाथआ आरो जाथायजों लोब्बा थानाय दायनिगिरिखौ फास्ट ट्रेक आदालतनि गेजेरजों साजा होनांगौ होननानैबो बुंबावो। কথাটো হ'ল যে মানুহৰ মানসিকতাৰ পৰিৱৰ্তন কৰাৰ বাবে কেইবাটাও ঘটনা ঘটি যোৱাৰ স্বত্তেও চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰা দেখা নাপালোঁ। এগৰাকী চিকিৎসকক হত্যা কৰা, পৰৱৰ্তী পৰ্যায়ত অভিনীলক হত্যা, তাৰ আগতে কাৰ্বি আংলঙৰ হত্যা আৰু পুনৰ গুৱাহাটী মহানগৰীৰ মাজমজিয়াত এটা হত্যা। তো এইদৰে মানুহক হত্যা কৰি জিজ্ঞাসা পূৰণ কৰাৰ যিবোৰ মানুহৰ মানসিকতা, সেই মানসিকতাৰ পৰিৱৰ্তন কৰিবৰ কাৰণে আমি আগতেই কৈছিলোঁ যে আচলতে চৰকাৰে বিশেষ উদ্যোগ ল'ব লাগে আৰু অঞ্চলে অঞ্চলে গৈ পেলাই এই বিষয়বোৰৰ ক্ষেত্ৰত কাউন্সিলিং কৰিব লাগে আৰু যিবোৰ মিডিয়া আছে সেই মিডিয়াৰ জৰিয়তে শ্ৰৱণ দৰ্শন যিবিলাক সা সঁজুলি আছে সেইবোৰৰ জৰিয়তে অন্ততঃ মানুহৰ মনত এই কথাটো যে বেয়া, মানুহে যে ধৈৰ্য ধৰি পেলাই বিষয়বোৰ সমাধানৰ পথ উলিয়াব পাৰি, হিংসা হত্যা কোনো সমস্যাৰ সমাধান নকৰে, এই কথাবোৰৰ ওপৰত কাউন্সিলিং হ'ব লাগিব। এইবোৰ কথাক লৈ চৰকাৰে উদ্যোগ গ্ৰহণ কৰিব লাগিব আৰু সেইদৰে যদি পৰিকল্পিতভাৱে কিছুমান কাম কৰিবলৈ আগবাঢ়ি যায় তেতিয়াহ'লে নিশ্চয় এই মুভ লেন্সিংটো বন্ধ কৰিব পাৰিব। অন্যথাই কিন্তু সমগ্ৰ অসমৰ মানুহৰ, কাৰণ ইমান কিছুমান আওহতীয়া গাঁও আছে যিবোৰ গাঁৱত এতিয়াও বিদ্যুতৰ পোহৰে পোৱা নাই, ৰাস্তা ঘাট ভাল নহয়, উন্নয়নৰ নামত ফপলা স্বৰূপ এটা চলি আছে। যোৱা 5 বছৰেও বিশেষ একো উন্নয়ন নহ'ল। গাঁৱে ভূঞে এই অঞ্চলৰ মানুহক আচলতে এটা পৰ্যায়লৈ
কাউন্সিলিং কৰিব লাগিব। যোৱা পৰহি বা এই দুদিন আগৰ যিটো ঘটনা সি অতি দুৰ্ভাগ্যজনক, আৰু যি ব্যক্তিয়ে এনে কাণ্ড সংঘটিত কৰিছে সেই ব্যক্তিসকলক দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছোঁ। গুৱাহাটী মহানগৰীৰ মাজমজিয়াত দিন দুপৰতে মানুহক মৰিয়াই মৰিয়াই হত্যা কৰিছে, এই কথা কেতিয়াও সহ্য নকৰোঁ। আৰু সেই যিসকল ব্যক্তিয়ে এনেকৈ পৈশাচিক কাম কৰিছে সেইসকলক দৃষ্টান্তমূলক শাস্তি দিব লাগে, আৰু অতি শীঘ্ৰে আচলতে ফাষ্ট ট্ৰেক কোৰ্টত তেওঁলোকৰ শাস্তি হোৱাটো উচিত। আৰু এনে ঘটনা ঘটিলে ভৱিষ্যতে ফাষ্ট ট্ৰেক কোৰ্টত হ'ব বিচাৰ আৰু দৃষ্টান্তমূলক শাস্তি দিয়া হ'ব বুলি অসম চৰকাৰে ঘোষণা কৰাটো উচিত। এই ধৰণৰ মোবিলাইজিং ধৰণৰ যদি এনেধৰণৰ যদি ঘটনা ঘটে ভৱিষ্যতে ফাষ্ট ট্ৰেক কোৰ্টত ইমিডিয়েটলি পানিছমেণ্ট হ'ব বুলি চৰকাৰে ঘোষণা কৰিব। মাত্ৰ ঘোষণা নামত ঘোষণা নহয়। অভিনীল হত্যাকাণ্ডৰ ক্ষেত্ৰতো তেওঁলোকে কৈছিল যে খুব কম দিনৰ ভিতৰত বিচাৰ প্ৰক্ৰিয়া সমাপ্ত হ'ব, কিন্তু কেইবছৰ হৈ গৈছে আপোনালোকে দেখিছে যে বিচাৰ প্ৰক্ৰিয়াত তেওঁলোকে নানানটা অজুহাতত আচলতে তেওঁলোকে এতিয়াও পানিছমেণ্ট পোৱা নাই। তো আমি বিচাৰিছোঁ চৰকাৰৰ উদ্যোগত এনেধৰণৰ ঘটনাত জড়িত ব্যক্তিক দৃষ্টান্তমূলক শাস্তি অতি শীঘ্ৰে দিয়াৰ ব্যৱস্থা কৰিব লাগে। ভাবোঁ যে অসমৰ জনসাধাৰণৰ নিৰাপত্তা নিশ্চিত কৰাৰ দায়িত্ব হ'ল চৰকাৰৰ, আৰু এনে ঘটনা অতি শীঘ্ৰে ফাষ্ট ট্ৰেক কোৰ্টত বিচাৰ কৰি দোষীক দৃষ্টান্তমূলক শাস্তি দিয়াৰ ব্যৱস্থা কৰাটো উচিত।